নিগাং ভিতৰলৈ সোমাই যাওঁ দেখিব পাইছে বাহিৰৰ ছাইডটো আপোনালোকে ইয়াত ভিতৰলৈ ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই আহিলোঁ এয়া দেখিব পাইছে আপোনালোকে এয়া আপোনালোকে দেখিব পাইছে কি সুন্দৰ বনাইছে আপোনালোকে দেখিব পাইছে ইয়াত সুন্দৰকৈ বনাইছে এয়া আহি গ'লোঁ এতিয়া ভিতৰলৈ আহি গ'লোঁ দেখিব পাইছে নাচি আছে পুৰা গায়ক আহিব ইয়াত আজি গায়ক আহিব ইয়াত আপোনালোকে যে ঘৰটো বনাইছে এইটো আমাৰ মিৰংঘৰ পিছত ইয়াত কি কৰে কি বনাইছিলে কিবা নিয়ম কানুন আছিলে নেকি হয় ইয়াত যথেষ্ট নিয়ম আছে কওকচোন অলপ নিয়মটো কৈ দিয়ক আমাৰ Dari motor dublak mamu enam for you এইটো হ'ল আপোনাৰ ছায়াপুং চকাটো এয়া ছায়াপুং চকাটো হ'ল এয়া আমাৰ ৰীতি আগত কৰিব পূৰ্বৰ পৰা আজি এনেকুৱা ধৰণৰ বোলে এইটো হ'ল মিচিঙৰ হ'ল এইটো পূৰ্ব কালৰ পৰা নীতি নিয়ম বোলে নিয়ম এইটো কুশল দলে আৰু লক্ষ্মীয়া বুলি আৰু এজন গায়ক আহিব বুলি কোৱা শুনিছোঁ মানে গায়ক আহিব বোলে গায়ক আহি যাব অলপ ৱেইট কৰি দিওঁ দেখিব পাইছে এয়া সেইপিনে পূৰা নাচন চলাই আছে এয়া হ'ল বাহিৰৰ ছাইডটো এইটো হ'ল বাহিৰৰ পৰিৱেশটো এয়া দেখিব পাইছে আপোনালোকৰ ভিতৰত ইয়াত পূৰা মানুহ হৈ গ'ল গায়ক আহিব বুলি কৈছে যে সেইকাৰণে পূৰা মানুহ হৈ গ'ল দেখিব পাইছে আপোনালোকে চবপিনে মানুহে মানুহ হৈ গ'ল